ফ্ৰেণ্ডছ, এইটো মোৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ দশম মানৰ তৃতীয় অধ্যায়ৰ এইটো দ্বিতীয়টো ভিডিঅ'। ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত আমি এটা উদাহৰণৰ সৈতে দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ এটাই কেনেদৰে তাৰ নিৰ্দেশ কৰা সৰল ৰেখা দুডালে কিদৰে কটাকটি কৰে বা কেনেকুৱা পৰিস্থিতি ঠিক কটাকটি কৰে সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আকৌ এটা আমি উদাহৰণ লৈছোঁ। আমি আজি চাম এই যিটো উদাহৰণ লৈছোঁ ইয়াত থকা ৰৈখিক সমীকৰণ জোৰটোৱে নিৰ্দেশ কৰা সৰল ৰেখা দুডালৰ চৰিত্ৰটো কেনেকুৱা হ'ব সেই সম্পৰ্কত আমি আজি আলোচনা কৰিম। চ' আমি দুটা সমীকৰণ লৈছোঁ। এটা হৈছে প্ৰথমটো হৈছে 2x + 3y = 9, তাক মই 1 নম্বৰ সমীকৰণ হিচাপে নামাকৰণ কৰিছোঁ, আৰু 2 নম্বৰ সমীকৰণটো 4x + 6y = 18। আমি যিটো উদাহৰণ লৈছোঁ এই উদাহৰণ দুইটোৰ যিটো সমীকৰণ দুটা দিয়া আছে এই সমীকৰণ প্ৰণালীটোৱে কেনেধৰণে লেখ কাগজত আমি যেতিয়া বহাম, অৰ্থাৎ আমি কাৰ্টেজীয় অক্ষ প্ৰণালীত যেতিয়া বহাম তেতিয়া ই কি ধৰণে সৰল ৰেখা দুটা নিৰ্দেশ কৰিব এই সম্পৰ্কত আমি আলোচনা কৰিম। প্ৰথমে মই 1 নম্বৰ সমীকৰণটো চোৱা। 1 নম্বৰ সমীকৰণটো আছিল 2x + 3y = 9। মই ইয়াত x যিটো আছে ভেৰিয়েবল, x ভেৰিয়েবল থকা পাৰ্টটো অৰ্থাৎ পদ কেইটা মই সোঁফালে লৈ গৈছোঁ 9 - 2x আৰু y লগত 3 পূৰণ হৈ আছিল, ইয়াক এতিয়া এইফালে সোঁফালে যেতিয়া আহিছে ই হৰণ হৈছে। চ' 9 - 2x / 3 পাইছোঁ। অৰ্থাৎ আমি y মানটো x ৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব, x ৰ মান অনুসৰি y ৰ মান আমি পাম। আৰু সেই ধৰণে আমি কালিও আমি প্ৰস্তুত কৰিছিলোঁ এখন তালিকা। আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ, তাক নাম মই দিছোঁ তালিকা 1। এই ক্ষেত্ৰত আমি চাওঁ যেতিয়া x ৰ মানটো মই -3 লওঁ, -3 ল'লে 2 × -3 অৰ্থাৎ ইয়াত -3 আছে, -2 × -3 that is +6 হৈ যাব। চ' +6 + 9 that is 15। 15ক যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে কি থাকিব 5। চ' y ৰ মান আমি সেই ক্ষেত্ৰত 5 পাম। ঠিক তেনেদৰে যেতিয়া 0 ল'ম তেতিয়া 2 × 0 0 হৈ যাব। চ' 9 / 3 that is 3, y ৰ মান 3 পাম। আৰু ঠিক তেনেদৰে 3 যেতিয়া ল'ম 3 × 2 6 হ'ব। চ' 9 - 6 = 3, চ' 3 / 3 that is 1। চ' আমি এখন তালিকা পালোঁ। ঠিক হুবহু 2 নম্বৰ সমীকৰণটোৰ পৰা y = আমি কি পাম, y = 18 আৰু 4x টো যদি সেইফালে লৈ যাওঁ তেতিয়া -4x / y লগত 6টো পূৰণ হৈ আছিল, এইফালে আহিলে /6 হ'ল। এতিয়া এই y = 18 - 4x / 6 ৰ পৰা আমি x ৰ 3টা মানৰ বাবে y ৰ 3টা মান আমি তালিকা কৰিলোঁ। এতিয়া আমি 1 নম্বৰ সমীকৰণৰ পৰা যিখন তালিকা পাইছোঁ সেই তালিকাৰ পৰা আমি 3যোৰ কমিত জোৰ পাইছোঁ। সেই কমিত জোৰ কেইটাৰ আমি ইয়াত কাৰ্টেজীয় অক্ষ প্ৰণালীত আমি বহুৱাম। প্ৰথমটো কমিত জোৰ পাইছোঁ -3 5। চ' -3 হ'লে x কোঅৰ্ডিনেট -3 অৰ্থাৎ ই কোনফালে আহিব, বাওঁফালে 1 2 3 -3 আৰু ওপৰ ফালে যাব 5 1 2 3 4 5। চ' -3 5 পইণ্টটো আমি পালোঁ। তাৰ পিছত আছে 0 3 অৰ্থাৎ ইয়াতে মূল বিন্দুতে থাকিব 0 আৰু 0 3 3 হ'লে সি ওপৰ ফালে যাব 1 2 3। চ' 3টা পইণ্ট ওপৰত এইটো আমি পইণ্ট পালোঁ। ঠিক তেনে 3 1 পইণ্টটো আমি বহুৱালে আমি 3 1 x অক্ষত 3 1 2 3 3 আৰু 1। চ' আমি 3টা বিন্দু পালোঁ। এতিয়া এই 3টা বিন্দুৱে কি এডাল সৰল ৰেখা নিৰ্দেশ কৰিছে নে নাই আমি ইয়াক সংযোগ কৰিলে আমি গম পাম। এই কমিত জোৰ কেইটা -3 -3 5 -3 5 0 3 0 3 3 একক ওপৰত y অক্ষত আৰু 3 1 এই বিন্দুকেইটা সংযোগ কৰোঁতে আমি এডাল কি পালোঁ, সৰল ৰেখা পালোঁ। পুনৰ আমি দ্বিতীয়টো সমীকৰণৰ পৰা পোৱা আমি যিখন তালিকা 2 বনাইছোঁ তাৰ পৰা যিকেইটা আমি ক্ৰমিক জোৰ পাইছোঁ সেই ক্ৰমিক জোৰ কেইটাও আকৌ আমি ইয়াতে কাৰ্টেজীয় অক্ষ প্ৰণালীত আমি বহুৱাম। এতিয়া -3 5 এই বিন্দুটো একেই আছে, তালিকা 1তো আছিলে। 0 3 এই বিন্দুটো একেটাই আছে আৰু 6 1 এই বিন্দুটো যদি আমি বহুৱাওঁ তেতিয়া 6 1 1 2 3 4 5 6 আৰু -1 তলফালে আহিব, এঘৰ তলফালে। এতিয়া যদি সংযোগ কৰোঁ তেতিয়া দেখা গ'ল ই একেডাল সৰল ৰেখায়ে বুজাইছে। অৰ্থাৎ আমি কি পালোঁ যে দুইটা সমীকৰণে একেডাল সৰল ৰেখা নিৰ্দেশ কৰে। এনে ক্ষেত্ৰত অৰ্থাৎ আমি ক'ব পাৰোঁ যে ইয়াত 1 নম্বৰ সমীকৰণ
সমীকৰণে নিৰ্দেশ কৰা সৰল ৰেখাডাল আৰু 2 নম্বৰ সমীকৰণে নিৰ্দেশ কৰা সৰল ৰেখাডাল মিলি গৈছে অৰ্থাৎ যদি মিলি গৈছে তেতিয়াহলে ইয়াত সমাধান কিমানটা ওলাব সমাধান অসীম সংখ্যক সমাধান আমি পাম কাৰণ প্ৰতিটো বিন্দুতে ই সৰল ৰেখা দুডালে কি কৰিছে কটাকটি কৰিছে আমি তৃতীয় এটা উদাহৰণ লৈছো তৃতীয় উদাহৰণটো হৈছে প্ৰথমটো সমীকৰণ লৈছো x + 2y 4 আৰু দ্বিতীয়টো সমীকৰণ হৈছে 2x + 4y 12 হবহু আগৰ উদাহৰণ কেইটাক যিদৰে কৰিছিলো প্ৰথমটো সমীকৰণৰ পৰা আমি এখন তালিকা প্ৰস্তুত কৰিছো আৰু দ্বিতীয়টো সমীকৰণৰ পৰা আমি এখন তালিকা প্ৰস্তুত কৰিছো প্ৰথমখন তালিকাত আমি তিনিটা ক্ৰমিক জোৰ পাইছো সেই ক্ৰমিক জোৰ কেইটা হৈছে -2 3 0 2 আৰু 4 0 এতিয়া -2 3 এই ক্ৰমিক জোৰটো আমি সংস্থাপিত কৰিছো কাৰ্টেছিয়ান ঐক্য প্ৰণালীত চোৱা -2 হলে এঘৰ দুঘৰ -2 3 এই বিন্দুতে -2 3 নিৰ্দেশ কৰিব ঠিক তেনেদৰে 0 2 বিন্দুটোৱে নিৰ্দেশ কৰিব এইটো বিন্দু এই বিন্দুটোৱে 0 2 নিৰ্দেশ কৰিব আৰু 4 0 পইণ্টটো হৈছে এইটো বিন্দু 40 পইণ্ট গতিকে ইয়াক যদি আমি সংযোগ কৰি এডাল কি পাইছো আমি সৰল ৰেখা পাইছো অৰ্থাৎ এই সৰল ৰেখাডাল কোনডাল প্ৰথমটো সমীকৰণ x + y 4 এই সমীকৰণটোৱে নিৰ্দেশ কৰা সৰল ৰেখাডাল হৈছে এইডাল তলৰ সৰল ৰেখাডাল হৈছে প্ৰথমটো সমীকৰণে নিৰ্দেশ কৰা সৰল ৰেখা ঠিক তেনেদৰে 2 নম্বৰ সমীকৰণৰ পৰা আমি y কিমান পালো 12 - 2x / 4 আৰু ইয়াৰ পৰা আমি তালিকা প্ৰস্তুত কৰি তিনি জোৰ ক্ৰমিক জোৰ পাইছো আৰু সেই তিনি জোৰ ক্ৰমিক জোৰ আমি যেতিয়া বহুৱাইছো কাৰ্টেছিয়ান ঐক্য প্ৰণালীত -2 4 এই বিন্দুটো ওপৰৰ বিন্দুটো -2 4 নেক্সট 0 3 এই বিন্দুটো হৈছে 0 3 আৰু 6 0 বিন্দুটো হৈছে এইটো আৰু যেতিয়া সংযোগ কৰিছো এডাল সৰল ৰেখা আমি পাইছো এতিয়া তোমালোকে লক্ষ্য কৰা এই সৰল ৰেখাডাল প্ৰথমটো সমীকৰণে নিৰ্দেশ কৰা সৰল ৰেখাডাল আৰু দ্বিতীয়টো সমীকৰণে নিৰ্দেশ কৰা এই সৰল ৰেখা দুডাল কি হৈছে সমান্তৰাল হৈছে অৰ্থাৎ আমি কি পালো আমাক প্ৰদত্ত এই সমীকৰণ প্ৰণালীটোৱে যেটো সমীকৰণ জোৰ দিয়া হৈ আছে ৰৈখিক সমীকৰণ জোৰ এই ৰৈখিক সমীকৰণ জোৰটোৰ প্ৰথমটো সমীকৰণ আৰু দ্বিতীয়টো সমীকৰণে নিৰ্দেশ কৰা সৰল ৰেখা দুডাল কি হৈছে সমান্তৰাল হৈছে আৰু ইহতে কেতিয়াও কি নকৰে কোনো বিন্দুতে কটাকটি নকৰে যদি কোনো বিন্দুতে কটাকটি নকৰে তেতিয়াহলে আমাৰ কি হ'ব কোনো ধৰণৰ সমাধান আমি ইয়াত লাভ নকৰো পিছৰ ভিডিঅ'টোত আমি ইয়াৰ পৰৱৰ্তী